হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে নিশ্চয়। তো আজ मैं बनाने वाली हूँ क्या কল পচলা। চলিয়ে বনাতে হে। ইয়াৰ কাৰণে মই লৈছোঁ এতিয়া ধুনীয়াকৈ ধুই লৈছোঁ। মই ভীমকলৰ লৈছোঁ পচলা, খাবলৈ যিহেতু সোৱাদ হয় ভীমকলৰটো। তাৰপিছত মই মচুৰ দালি 1 ঘণ্টামান আগতে তিয়াই ৰাখি দিছিলোঁ। এতিয়া মই ধুনীয়াকৈ ধুই ৰেডি কৰি লৈছোঁ। আপোনালোকে ইয়াত মগুৰ দালি ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত লৈছোঁ মেইন বস্তু এইখিনি। তাৰপিছত লৈছোঁ 2টা মিডিয়াম সাইজৰ পিঁয়াজ, আদা নহৰু ধুনীয়াকৈ খুন্দনাত খুন্দি লৈছোঁ। 1 চামুচ জিৰা গুড়া লৈছোঁ, 2টা তেজপাতা লৈছোঁ, 4টা পকা জলকীয়া আৰু এটা মিডিয়াম সাইজৰ আলু। বাছ ইমানখিনিয়ে। তো চলিয়ে বনাতে হে। দেৰি নকৰোঁ আৰু বুজিছে, বনাই পেলাই ধুমাধুম খাব লাগে। এতিয়া এইটো তেল কেৰাহী গৰম হৈ গৈছে। ইয়াত ধুনীয়াকৈ তেল দি দিছোঁ। তেলটো মই আজি অকণমান বেছিকৈ ব্যৱহাৰ কৰিছোঁ। কল পচলাত অকণমান তেল বেছিকৈ দিলে খাই যিহেতু ভাল লাগে। ইয়াত মই 2টা তেজপাতা দিছোঁ, 4টা পকা জলকীয়া দি দিছোঁ। আপোনালোকে জলকীয়াটো নিজৰ ইচ্ছা অনুযায়ী দিব পাৰে। এতিয়া ইয়াত জলকীয়া আৰু তেজপাতা ফ্ৰাই হৈ গৈছে। আমি এতিয়া ইয়াত কাটি থোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি আমি বেছি টাইম ফ্ৰাই নকৰোঁ, কাৰণ কিয় আমি যিহেতু তেলতে আদা নহৰু পেষ্টখিনি ফ্ৰাই কৰিম, গতিকে পিঁয়াজখিনি বেছি ফ্ৰাই কৰিলে আদা নহৰু পেষ্টখিনি ফ্ৰাই হোৱালৈ পিঁয়াজখিনি ক'লা পৰি যাব পাৰে। গতিকে আপোনালোকে পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিব। এতিয়া পিঁয়াজখিনি অলপমান ৰঙচুৱা হৈ গৈছে। এতিয়া আমি ইয়াত আদা নহৰু পেষ্টখিনি দি দিম। এতিয়া আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে আমি এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰিম অলপ সময়। এতিয়া এই আদা নহৰুখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। ইয়াৰ কেঁচা গোন্ধটো গুচি গৈছে। ইয়াত এতিয়া আমি কাটি থোৱা আলুখিনি দি দিম আৰু লগতে আমি ইয়াত মচুৰ দালিখিনিও দি দিম। তাৰপিছত আমি মচুৰ দালি আৰু আলু দুইখিনি সমানেই ফ্ৰাই কৰিম। অলপ সময় এইখিনি ধুনীয়াকৈ ভাজিম। তাৰপিছত আমি সিজিবৰ কাৰণে ৰাখি দিম। এইখিনি আমি এতিয়া অলপ সময় ফ্ৰাই কৰি ল'লোঁ। ইয়াত এতিয়া আমি প্ৰয়োজন অনুসৰি নিমখ দিম। নিমখটো মই ইয়াত অকণমান সৰহকৈ ব্যৱহাৰ কৰিছোঁ, কাৰণ যিহেতু পিছত পানী দিম যেতিয়া মই এবাৰতে নিমখখিনি সৰহকৈ দি দিছোঁ। তাৰপিছত প্ৰয়োজন অনুসৰি হালধি দি দিছোঁ। এতিয়া আমি আলু আৰু মচুৰ দালিখিনি ভালকৈ সিজিবৰ কাৰণে 10 মিনিটমানৰ কাৰণে ঢাকি ৰাখি দিম। এতিয়া এয়া চাওকচোন, মচুৰ দালি আৰু আলুখিনি প্ৰায় সিজিয়ে গৈছে। এইখিনি ভালকৈ অলপমান লৰাই দিম। এতিয়া ইয়াত অকণমান পানী দি দিম। মই অকণমান পানী দি সিজাই লওঁ, যিহেতু নহ'লে তলত লাগি যাব পাৰে। গতিকে অকণমান পানী দি সিজাব আপোনালোকে। বেছি পানী নিদিব, গতিকে অকণমান পানী দিছোঁ। এতিয়া আকৌ অলপমান সময়ৰ কাৰণে ঢাকি ৰাখি দিম। এতিয়া এইখিনি চাওকচোন, খুব ধুনীয়াকৈ সিজি গৈছে আলু আৰু মচুৰ দালিখিনি। চাওকচোন, বৰ ধুনীয়া এটা গোন্ধ ওলাইছে। কিন্তু আপোনালোকেতো গোন্ধটো নাপাব, গতিকে আপোনালোকে নিজে বনাই খাবচোন। বৰ ভাল লাগে দেই, খুব ধুনীয়া। এনেকৈ বনাই থাকিলেই মানে ইমান এটা ধুনীয়া গোন্ধ আহে, মানে ভালেই লাগি যায়, মানে খাওঁ খাওঁই লাগি যায়। এতিয়া ইয়াত মই 1 চামুচ গুড়া জিৰা দিছোঁ। আপোনালোকে ইয়াত বেলেগ মছলা ব্যৱহাৰ কৰিব পাৰে যদি আপোনালোকে মছলা বেছি খাই ভাল পায়। মই জেনেৰেলি মছলা খুব কম ব্যৱহাৰ কৰোঁ, মই কম খাওঁ। সেই গতিকে মই অকল আদা নহৰু আৰু জিৰাতে বনাইছোঁ। আপোনালোকে বেলেগ মছলা যদি ব্যৱহাৰ কৰিম বুলি ভাবে তেতিয়াহ'লে দিব পাৰে। এতিয়া ইয়াত মই অকণমান পানী দিছোঁ, যিহেতু তলত লাগি ধৰে। গতিকে অকণমান পানী দি পেলাই মই আকৌ অলপ সময়ৰ কাৰণে সিজিবৰ কাৰণে ঢাকি ৰাখি দিম। এতিয়া আমি ইয়াত ধুনীয়াকৈ ধুই ৰখা কলপচলাখিনি দি দিম। এতিয়া কলপচলা আৰু মচুৰ দালি গোটেইখিনি একেলগে অলপমান ফ্ৰাই কৰি লৈছোঁ। এয়া চাওকচোন,
এতিয়া মই ফ্ৰাই কৰি লৈছোঁ। এতিয়া আমি এইখিনি সিজিবৰ কাৰণে 5 মিনিটমানৰ কাৰণে ঢাকি ৰাখি দিম। এতিয়া চাওকচোন কলপচলাখিনি প্ৰায় সিজিয়েই গৈছে। এয়া চাওকচোন। এতিয়া মই ইয়াতে অকণমান পানী দিছোঁ। আপোনালোকে অকণমান পানী দিব, বেছি পানী নিদিব। এতিয়া এইখিনি সিজিবৰ কাৰণে 5 মিনিটৰ কাৰণে ঢাকি ৰাখি দিম। এয়া চাওকচোন কলপচলাখিনি এতিয়া প্ৰায় সিজিয়েই গৈছে। আপোনালোকে এনেকৈয়ে 5-10 মিনিটৰ কাৰণে কলপচলাখিনি আপোনালোকে সিজাই ল'ব ধুনীয়াকৈ। কলপচলাখিনি প্ৰায় সিজিয়ে উঠিছে। সেই গতিকে এতিয়া মই ইয়াত প্ৰয়োজন অনুসৰি পানী দিছোঁ। মই বেছি পানী দিয়া নাই কাৰণ মই গ্ৰেভি কৰি ৰাখিম কাৰণে মই পানী অলপমান কমাই দিছোঁ। এতিয়া ইয়াত মই 1 চামুচ গৰম মছলা দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ। এতিয়া 5 মিনিটমানৰ কাৰণে সিজিবৰ কাৰণে ঢাকি ৰাখি দিম। এতিয়া চাওকচোন গোটেইখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া চাওকচোন ধুনীয়াকৈ সিজি উঠিছে। এতিয়া ইয়াত পানীৰ পৰিমাণটো অকণমান বেছি হৈ আছে। সেই গতিকে মই পানীখিনি অকণমান শুহিবৰ কাৰণে এইখিনি অলপ সময় উতলিব দিম। এয়া চাওকচোন প্ৰায় এতিয়া হৈয়ে গৈছে। পানীখিনি প্ৰায় শুহিয়ে গৈছে। মই গ্ৰেভি কৰি খাই যিহেতু ভাল পাওঁ সেইকাৰণে মই পানীৰ পৰিমাণটো খুব কমেই ৰাখিছোঁ। আপোনালোকে যদি কাৰী হিচাপে খাব বিচাৰে ইয়াত আৰু অকণমান পানী এড কৰিব পাৰে। এয়া হৈ গৈছে। আপোনালোকে এনেকৈ খুব কম মছলাত বনাই খাবচোন। বেছি মছলা ব্যৱহাৰ কৰাতকৈ আপোনালোকে খুব কম মছলা ব্যৱহাৰ কৰি এনেকৈ খাবচোন। আপোনালোকৰ স্বাস্থ্যৰ কাৰণেও ভাল দিয়কচোন। टन टना हमारा कलपचला रेडी है तो चलिए इसको खाते हैं। কলপচলাটো হিন্দীত কি কয় পাহৰি গৈছোঁ বৰ্তমান দেই মই। তো এতিয়া কলপচলা ৰেডি হৈ গৈছে। তো মই এতিয়া ধুনীয়াকৈ খাম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আগলৈকো এনেকুৱা ভিডিঅ' যদি চাব বিচাৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু। থেংক ইউ, বাই বাই।